মই এতিয়া ছোৱালীজনীক মানে তিতাবৰা কৰ্মশালাত মানে ছোৱালীজনী বিহু শিকাই আহিছোঁ। তো ছোৱালীজনী বিহু শিকাবলৈ গৈ আছোঁ, লগতে মই অলপ ৰেডি হৈ গৈছোঁ। তো বলক ভিডিঅ'টো চাওঁ। তো এয়া চাওক, এয়া আপোনাৰ অন্তিম দিনটো আছিলে। আপোনাৰ 12 দিনলৈকে কৰ্মশালাত শিকোৱা হৈছিলে। আজি অন্তিম দিনটো হৈছে, যিহেতু আজি শিকুৱাই পিনে লাষ্ট টাইমৰ চবকে চাৰ্টিফিকেট দিয়া হ'ব। এয়া আমাৰ ছোৱালী কিডছৰখিনি হয়, সৰুখিনি যে সৰুখিনি এতিয়া লগতে এবাৰ ৰিহাৰ্চেল কৰোৱা নিচিনাকৈ চবকে নচোৱা হৈছে। তো ইয়াৰ অলপ পাছতে আপোনালোকে ভিডিঅ'টো দেখিবলৈ পাব। ডাঙৰখিনিৰো আছে, তো ডাঙৰখিনি নচোৱাব। আকৌ লাষ্টত কি কৰিব, সকলোকে মিলাই পিনে একেলগতে গোল কৰি চবকে ডাঙৰ সৰু চব মিলাই এয়া চব ডাঙৰ সৰু সকলোখিনিক একেলগে গোল কৰাই লৈছে। তো ৰাউণ্ড কৰাই লৈ পিনে চবকে এতিয়া নচুৱাব। চাবলৈ বহুত ভাল লাগিব, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো এয়া সৰু ডাঙৰ সকলোৱে মিলি ইমান ধুনীয়াকৈ বিহু নাচ নাচিছে। তো চাই পিনে বহুত ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। বিহু নাচটো একচুৱেলি এনেকুৱা হয়, দেখিবলৈ ইমান ইজি লাগে, কিন্তু মই যেতিয়া নাচিবলৈ বিচাৰোঁ ইমান টান হয়, ইমান কষ্ট হয়, মানে নাচিবই নোৱাৰি। তো আজি লাষ্ট দিনটো আছিল বন্ধুসকল। তো আজি এতিয়া লাষ্ট চাৰ্টিফিকেট দিব। তো মোৰ ছোৱালীজনীয়ে চাৰ্টিফিকেট পাইছে। তো এয়া আমি বাইদেউ ভিনদেউহঁতৰ ঘৰলৈ ফুৰিবলৈ গৈছোঁ। তো বাইদেউ ভিনদেউহঁতৰ ঘৰত আমি সকলোৱে একলগ হৈ এনেই এপাক বিহু মাৰিছোঁ, আৰু বিহু বতৰ ভাল লাগে। পাৰ্টিচিপেণ্ট কৰা সকলো মানে নাচনীসকলকে এখন এখনকৈ মানে চাৰ্টিফিকেট দিয়া হৈছিলে। তো বন্ধু আজিলৈকে ইমানে আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।